আল্লাহ কৈছে এখন কোরআন শরীফ মুমিনৰ কাৰণে শিফা আৰু আৰোগ্য। শিফা মানে হল আৰোগ্য আৰু রহমত রহমাতুল লিল ওয়া নুনাজ্জিলু মিনাল কোরআন মা হুয়া শিফাউ ওয়া রাহমাতুল লিল মুমিনিন। মুমিনদের জন্য রহমত আর শিফা। এতিয়া কও আপুনি মই কও এই কোরআন শরীফখন জিন্দাৰ এটা শিফা হ'ব লগা হলে আৰোগ্য হ'ব লগা হলে জিন্দা মানুহৰ বেমাৰ হয় নে মুৰ্দা মানুহৰ বেমাৰ হয়? জিন্দা মানুহৰ বেমাৰ হয়। তো বুজি পোৱা যায় এইখন কোরআন শরীফ জিন্দাৰ কাৰণে মুৰ্দাৰ কাৰণে? জিন্দাৰ কাৰণে। আপুনি মই দুনিয়াত থাকোতে নামাজৰ খবৰ নাই, জুয়া খেলি কেনে পাৰ কৰি দিছো নিজৰ জিন্দগীটো। মোৰ মা আপুনি সকলৰ পৰ্দাৰ খবৰ নাই। ডেকা বন্ধুসকলে মদ খাই ভাং খাই লাং খাই পৰি আছে। ডেকা বন্ধুসকলে তাছ খেলি জুৱা খেলি কেনে বিভিন্ন বেয়া কামত লিপ্ত হৈ আছে। কিন্তু মাৰা যাওয়ার পিছত দেখা যায়, আপোনালোকৰ এটা আছে নে নাই, মাৰা যাওয়ার পিছত মানুহ ইন্তেকাল হওয়ার পিছত কেইদিনমান পিছত কোরআন খতম দিয়ে না? মই কওঁ কি হব কোরআন শরীফ খতম দি কেনে? কক মোৰ কলিজাৰ ভাই, যদি দুনিয়াত থাকোতে জীবিত থাকোতে কোরআন শরীফক অমান্য করো, মারা যাওয়ার পিছত সেইখন কোরআন শরীফ খতম দিলে কিবা হব? একো নাপায়, একো নাপায়। কি পাবো যদি দুনিয়াত থাকোতে তাক নামানো অমান্য করো? সংবিধান জিন্দার কারণে হয়, মুর্দার কারণে হয়, মনত রাখিব। কোরআন শরীফ পড়িছো, লাস্টত দুটা আয়াত পড়ি কেনে দোয়া করে দিছো। যদি মোর আব্বা জানে নামাজ পড়িছিল, রোজা রেখেছিল, হজ করেছিল, তাসবিহ তেলাওয়াত করেছিল, সৰু সুৰা কিবা ভুল হৈ গৈছিল, মই দোয়া কৰিছো, ও আল্লাহ মোর আব্বা জানার কবর তুমি জান্নাতের বাগান বানাই দিয়া। আল্লাহ তাআলা এই তিলাওয়াতৰ কাৰণে কি কৰিব আল্লাহ তাআলা? মোর আব্বা জানা হয়তো আল্লাহ যদি কবুল কৰে তেনেহলে আল্লাহ তাআলা কি কৰিব? সেই দোয়ার দ্বারাই আব্বা জানার আজাবর পরে কিছু অংশ আজাব অলপমান মাফ করে দিব পারে। কিন্তু দুনিয়া থাকোতে কোরআন শরীফ অমান্য করো, দুনিয়া থাকোতে পর্দাত না থাকো, দুনিয়া থাকোতে জুয়া খেলাও, দুনিয়া থাকোতে মদ খাও, দুনিয়া থাকোতে নামাজ নপঢ়ো, ডাঙরক সন্মান নকৰো, সৰুক মৰম নকৰো, বিবি বাচ্চাৰ লগত আচ্ছা চলুক নকৰো, ভাল ব্যৱহাৰ নকৰো, ওচৰ চুবুৰীয়াৰ লগত মিলি প্ৰীতিত নাথাকো, আপুনি মই কৈছো কি মুছলমান? আপুনি মই কৈছো মুছলমান এ জীবনে না করিলাম বন্দেগি, এ জীবনে না করিলাম বন্দেগি, গুনাহ করে কাটাইলাম জিন্দেগি, গুনাহ করে কাটাইলাম জিন্দেগি, এ জীবনে না করিলাম বন্দেগি, গুনাহ করে কাটাইলাম জিন্দেগি, গুনাহ করে কাটাইলাম জিন্দেগি। তওবা করে আবার তওবা ভাঙ্গিলাম, তওবা করে আবার তওবা ভাঙ্গিলাম, অবশেষে খাঁটি তওবা করিলাম, অবশেষে খাঁটি তওবা করিলাম, এ জীবনে এ জীবনে না করিলাম বন্দেগি, গুনাহ করে কাটাইলাম জিন্দেগি, গুনাহ করে কাটাইলাম জিন্দেগি। মোৰ কলিজাৰ বন্ধুসকল, দুখ লাগে সঁচাই বুলি ক'লো। আমি কোনফালে যাই আছো? আমি মুছলমান হয় নহয়? আমি মানুহ হয় নহয়? আমাৰ আল্লাহৰ হুকুম মানিব লাগে নে নালাগে কওক? আল্লাহৰ হুকুম তাৰ ওপৰত আমল কৰিব লাগে নে নালাগে কওক? যদি লাগে আপুনি মই কোনফালে গৈ আছো? বক্তাই বয়ান কৰি আছে, জামাতৰ মেহনত কৰি আছে মানুহে,
জামাতে ইছলামীয় হওক, জামাতে তাবলীগ হওক, সকলোৱে এটা এটা পদ্ধতিৰ দ্বাৰাই মানুহৰ ওপৰত মেহনত কৰি আছে। তাৰ পিছতো আমাৰ মানুহে আজি সঠিক পথত অহা নাই। তাৰ পিছতো সঠিক পথত অহা নাই। নহাৰ কাৰণে হ'ল একমাত্ৰ কাৰণ, প্ৰথম কাৰণটো হ'ল আম্মা আব্বাৰ কোলা। কোলা বুজি পায়? কোলা বুজি পায় নহয়? গোদ গোদ। যেতিয়া আম্মা আব্বা বাচ্চা যেতিয়া পয়দা হয়, যেতিয়া জন্ম হয়, তেতিয়া ক'ত লয়? গোদত লয় না, কোলাত লয়? এই কোলা, সেইখনতে গণ্ডগোল। 2 নম্বৰ, খানা হাৰাম হৈ আছে। খানা খানা এই হাৰাম খাই আছো আপুনি মই, একো চোৱা নাই। মুছলমান মানুহ একো চোৱা নাই। ডিজে বজোৱা, বিয়াতো যাই পুৰা মাৰি আছো একেবাৰে। ইবাগো পাৰে লেগ পিচ, ইবাগো পাৰে ফেক পিচ, পুৰা টানি আছো। সন্মুখত ডিজে হাৰাম, মা ভনী ডেন্স কৰি আছে, নাচি আছে, ফটো তুলি আছে, ভিডিঅ' কৰি আছে। এদিনাখন এখন জলসা, মানে কি এখন জলসাত মই এনেকৈ বয়ান কৰি থাকোতে এজন মানুহ মোক প্ৰশ্ন কৰিলে, হুজুৰ এনেকৈ, কি ভাই কৈছে কি, হেৰি আপুনি যি বয়ান কৰি আছে, আপোনাকতো আমি ইউটিউবত দেখা পাইছো, আপুনিতো ভিডিঅ'ত আছি, আমাৰ মা ভনীগিলাই ভিডিঅ' কৰিলে কি হয়, আপুনি দেখোন ভিডিঅ'ত আছি। তেতিয়া মই ক'লো, আমি যে মাদ্ৰাছাত পঢ়িছিলো, মাদ্ৰাছাত পঢ়োতে অকলে এক জাগাৰ দান বৰঙণিৰ দ্বাৰা মাদ্ৰাছাত পঢ়া নাযায়। গোটেই বিভিন্ন জাগাৰ পৰাই মানুহে দান বৰঙণি সদকা খাইৰাত দি কেনে কি কৰে, বাচ্চাবিলাক পঢ়ায়, হয় নে নহয়? আপোনালোকৰ ইয়াতে মাদ্ৰাছাৰ কালেকশ্যনত আহে নে নাহে? আহে। তো এই আপোনালোকৰ এই দান বৰঙণিৰ দ্বাৰা আমি পঢ়িছো, তেনেহলে আপোনালোকৰ ওপৰত আমাৰ হক আছে নে নাই? আপোনালোকৰ জাকাত, আপোনালোকৰ সদকাত, আপোনালোকৰ খৈৰাত, আপোনালোকৰ দান, আপোনালোকৰ মেহনত, আপোনালোকৰ কষ্ট, আপোনালোকৰ ভাল ভাল বস্তু আপোনালোকে আমালোকৰ মাদ্ৰাছাত পঠাই কেনে আমি খাই কেনে, আপোনালোকৰ খানা খাই কেনে আজি আলিম হৈ ওলাই আহিছো, আমাৰ হাফিজ হৈ ওলাই আছে, মৌলানা হৈ ওলাই আছে, মুহাদ্দিছ হৈ ওলাই আছে। এতিয়া কওক, আপোনালোকৰ ওপৰত আমাৰ হক আছে নে নাই? আছে, হক আছে। আপোনালোকৰ হক আছে, আমাৰো হক আছে আপোনালোকৰ ওপৰত। এতিয়া আল্লাহ তাআলাই যে আলিম সকলক বনাইছে, আল্লাহ তাআলাই আলিম উলামা সকলক যে বনাইছে, এখন মহল্লাৰ কাৰণে, এখন ঘৰৰ কাৰণে নহয়। বুজি পাইছে না কথাষাৰ? আল্লাহ যি আলিম উলামাক পয়দা কৰিছে, বনাইছে, এটা ঘৰৰ কাৰণে, এখন মহল্লাৰ কাৰণে, এখন গাঁৱৰ কাৰণে নহয়, আলামৰ কাৰণে বনাইছে, আলামৰ কাৰণে। তেখেতক মই ক'লো, তেখেতে তাৰপিছত মই প্ৰশ্ন কৰিলো, এতিয়া কওক, আপোনাৰ বিবি গোটেই আলামৰ ল'ৰাৰ কাৰণে নে আপোনাৰ কাৰণে? কাৰ কাৰণে? নিজৰ নিজৰ বিবি নিজৰ কাৰণে, হয় নে নহয়? মোৰ বিবিক আপোনালোকক কিয় দিম মই? মোৰ বিবিক মই আপোনালোকক কিয় দেখাম মই? মোৰ বিবিক মই চাম। আল্লাহ কোৰআনত কৈছে, বিসমিল্লাহিৰ ৰহমানিৰ ৰহিম, উহিল্লা লাকুম লাইলাতাস সিয়ামিৰ রাফাস ইলা নিসাইকুম হুন্না লিবাসুল লাকুম ওয়া আনতুম লিবাসুল লাহুন। আল্লাহ কোরআন শরীফত কৈছে, স্বামী হল বিবির কাপড়, বিবি হল স্বামীর কাপড়, পোশাক। তো মই মোৰ বিবিক চাব পাৰো, মোৰ বিবিয়ে মোক চাব পাৰে। কিন্তু আজি দেখা যায় নিজৰ গিৰিয়েকৰ ওচৰত কেনেকুৱাকে থাকে, কোনো ধং নাই, কোনো দেহাই কি অৱস্থা, কোনো থকাৰ কোনো লেউ পেটি নাই আমাৰ গাঁৱলীয়া ভাষাত। কিন্তু বেলেগৰ যেতিয়া বিয়াত যাব, বা মেকআপ, কি মেকআপ, দেহাটো আলকাত্ৰাৰ দৰে দেখাত কইল, মুখখান তেজ নহা মানুহৰ দৰে ধক ধক কৰা বগা, উদগীতা লিপষ্টিক লওঁতে লওঁতে ধৰাই কেঁচেৰ দৰে কইলে হৈ গেছি। কিন্তু সিদিনাখানে ইটাৰ গুৰৈ লৱেই নে কি বে লৱে, এইগিলাখান লাল কৰি থৈ দে। এই ডুপ্লিকেট বগাত আকো কাম নাই, অৰিজিনেল আল্লাই দিয়া নুৰুৰ ওপৰত সমান হবা নোৱাৰে, হয় নে নহয়? ক এতিয়া ক, সেইসকল মহিলাক আপুনি মই যদি নকওঁ, তে কেনেকুৱাকে তেখেতসকলে লাষ্টত আহিব, তেখেতসকলে কেনেকে গম পাব? তেখেতক মই কোৱাৰ লগে লগে তেখেতে কৈছে কি, হয় হয় হজুৰ হজুৰ, হয় হয় আপুনি ঠিকে কৈছে, ঠিকে কৈছে, আৰু একো কোৱা নাই। তেখেতে বুজি পাই গেছি বোলে, জোক চিনি পাই না, জোক জোক পানীত যি থাকে, জোকৰ মুখত নিমখ পৰি গৈছে একেবাৰে জাগাত, লান নকানিয়া। আল্লাহ আলিমক বনাইছে আলামৰ কাৰণে। সেইকাৰণে আপুনি আমাৰ কথাৰ দ্বাৰা আজিলৈকে ইনশাআল্লাহ তাআলা আল্লাহৰ ফজলত মানুহে বেয়া ৰাস্তাত যাব নোৱাৰে। যদি কোনোবাই দিমাগত সোমাই লৈছে, তো বৰঞ্চ বেয়াৰ পৰাই ভালৰ ফালে আহিব। কিন্তু আপোনাৰ বিবিক, আপোনাৰ ছোৱালীৰ ভিডিঅ' চাই কেনে আজি কিমান ল'ৰাই নিজৰ জিন্দগী বৰবাদ কৰি আছে, নিজে গুনাহত লিপ্ত হৈ আছে। ৰাতি 2টা-3টা বজালৈকে মোবাইল চলাই থাকে, ভিডিঅ' চলাই থাকে, ভিডিঅ' চাই থাকে, চিনেমা নাটক চাই থাকে। কক হয় না নহয়? কিন্তু আমাৰ আল্লাহৰ ফজলত আলিম উলামাৰ বয়ান শুনি কেনে কোনো ল'ৰা গুনাহত লিপ্ত নহয়, বৰঞ্চ
গুনাহর পরা বাসি কেনে নেক কাম করনে वाला বন কক সুবহানাল্লাহ বুঝি পাইছে কথাকার তো দুখ লাগে এইটো কাৰণে মই কৈছিলো আমাৰ মা ভনী সকলক মই কওঁ মোৰ মা ভনী সকল আপুনি তো এজনী মা ও মোৰ মা ভনী সকল আপুনি তো এজনী মা আপুনি তো সন্তানৰ মা হাফিজ কোরআনের মা ও মা মৌলানা সাহাবার মা ও মা আপুনি তো সন্তানৰ মা মুহাদ্দিস সাহাবার মা ও মা আপুনি তো সন্তানৰ মা খাজা মাইনুদ্দিন চিশতি রহমাতুল্লাহি আলাইহির মা ও মা আপনি তো সন্তানের মা বরপির সাহেব আব্দুল কাদের জিলানী রহমাতুল্লাহি আলাইহির মা ও মা আপনি তো সন্তানের মা শাহ ওলিউল্লাহ দেহলভী রহমাতুল্লাহি আলাইহির মা ও মা আপনি তো সন্তানের মা নিজামুদ্দিন সাহাবার মা ও মা আপনি তো সন্তানের মা গিয়াসউদ্দিন সাহাবার মা ও মা আপনি তো সন্তানের মা ও মা তেখেতৰ মাকৰ পেটত যদি আল্লাহৰ ওলি জন্ম পায় হাফিজ কোরআন জন্ম পায় মৌলানা জন্ম পায় মুহাদ্দিস জন্ম পায় আপোনাৰ পেটত মদাহি জিয়ৰি ভাঙৰি বদতামিজ নালায়ক খবিস কে জন্ম পায় এক নম্বর কারণ মাকৰ গন্ডগোল আল্লাহর ওলি খাজা মাইনুদ্দিন চিশতি রহমাতুল্লাহি আলাইহি এদিন এখন ঘৰত দাখিল হল লগে লগে মাকে প্রশ্ন কৰিলে ও মোৰ বাবা মাইনুদ্দিন ও বাবা মাইনুদ্দিন তুমি ইমান কিয় খুশি কৰি আছা ও বাবা মাইনুদ্দিন তুমি ইমান কিয় খুশি কৰি আছা তেখেতে কয় ও মা মোৰ হাতত আজি এজন নহয় দুজন নহয় 90 পৰা 96 লাখ মানুহে ইছলাম গ্ৰহণ কৰিছে কক সুবহানাল্লাহ কিমান মানুহে 96 লাখ মানুহে ইছলাম গ্ৰহণ কৰিছে ও মোৰ মা ভনী সকল তেখেতৰ মাকৰ পেটত আল্লাহৰ ওলি জন্ম পাইছে সেইজন খাজা মাইনুদ্দিন চিশতি রহমাতুল্লাহি আলাইহি খাজা মাইনুদ্দিন চিশতি রহমাতুল্লাহি আলাইহি তেখেতক মাকে কয় ও বাবা মাইনুদ্দিন এই তো তোমার কোনো হাসির কারণ নহয় এই তো তোমার কোনো কামাল নহয় আল্লাহ তাআলার ফজল হয় তোমার আব্বা আম্মার মেহনত ও বাবা মাইনুদ্দিন যেতিয়া তুমি মোর পেটত আছিলা তেতিয়া মই কোনোদিন 5 ওয়াক্ত নামাজ পঢ়িছিলো কোনোদিন তাহাজ্জুদ নামাজ কাজা করা নাছিলো সুবহানাল্লাহ বুঝি পাইছ কথা কইছে কি ও বাবা মাইনুদ্দিন যেতিয়া তুমি মোর পেটত আছিলা তেতিয়া মই কোনোদিন তোমার আব্বার মই 5 ওয়াক্ত নামাজ পড়িছিলু কিন্তু কোনোদিন তাহাজ্জুদ নামাজ কাজা করা নাছিলু আজি কিন্তু দেখা যায় বহুত মা ভনী সকলে পেটত বাচ্চা থাকে হাতত মোবাইল চাই থাকে টাইম পাস করে টাইম পাস টিভির আগত বহি থাকে সিনেমা নাটক চাই কেনে টাইম পাস করে আজিৰ স্বামী বিলাকো যি মৰমিয়াল স্বামী এই আজিৰ মহিলাক যে সিজারিং করবে লাগা হয়েছে সিজারিং করবে লাগার কারণ স্বামীর মোহব্বতে বরবাদ করে দিছি বাল্টি চিনিবা বাল্টি পানী আনা বাল্টি যেতিয়া লবা যায় তেতিয়া বিবিক কয় তুমি নাদাঙিবা মই দাঙিম তার মানে কষ্ট হব হয়তো বাল্টিংটো লওঁতে অলপ কষ্ট হব বাচ্চা জন্ম হওয়ার সময়ত সহজ হব আল্লাহর ফজলত দেহাটো ঘুণা কৰিব নালাগে তেতিয়া আমাৰ ডাইৰেক্ট অসমীয়া ভাষাত পেট ফালি কেনে বাচ্চা ওলাবা দরকার নাই বুঝি পাইছে আজি কিহৰ কাৰণে হৈছে বিবির পেটত বাচ্চা আছে গিরিয়েকে কৈছে তুমি মোবাইল চলে থাকা নামাজেরও খোবান নাই তসবিরও খোবান নাই জিকির আজগারের খোবান নাই ইবাদতের খোবান নাই কাম নামো ভালকৈ নকৰে খালি কি ঘুমাই থাকা খালি বহি থাকা মোবাইল টিপি থাকা মোবাইল চাই থাকা বুঝি পাইছেনে সেইকাৰণে মাকৰ পেটত বাচ্চা থাকাতে মায়াকে নাটক চাইছিল মোবাইল চাইছিল আজিৰ চলি অলপমান জন্ম পাই অলপমান ডাঙৰ হোৱাৰ লগে লগে মাকক কয় মোক মোবাইল লাগে কিমান লৰাই আজি মাকক পেটত চুরি ভরাবা খোঁজে কোকে মোবাইল দি মোক মোবাইল লাগে দামি দামি মোবাইল বিচারে কিহর কারণে এক নম্বর গন্ডগোল মাকর পেটতে গন্ডগোল কারণ মাকর পেটত থাকাওতে তেতিয়া মাকে মোবাইল চলাইছিল বরপির সাহেব আব্দুল কাদের জিলানী আল্লাহর ওলি বরপির সাহেব আব্দুল কাদের জিলানী তেখেতৰ কিতাবত পোৱা যায় তেখেতৰ কিচ্ছা পোৱা যায় যে তেখেতে যেতিয়া মাকৰ পেটত আছিল তেখেতৰ মাকে কোরআন শরীফ পড়তে তেখেতে 17 পৰা 18 পৰা হিফজ কৰি লৈছিল কক সুবহানাল্লাহ কিমান পৰা 17 পৰা 18 পৰা হিফজ কৰি লৈছে বুজি পাইছে কিয় যেতিয়া তেখেতৰ তেখেতে মাকৰ পেটত আছিল তেতিয়া মাকে কোরআন শরীফ তিলাওয়াত কৰিছিল কোরআন শরীফ পঢ়িছিল নামাজ পঢ়িছিল সেইটো কাৰণে বাচ্চা জন্ম পাই কেনে আলহামদুলিল্লাহ মাকৰ পেটতে হাফিজ হৈ কেনে আহিছে 18 17 বাৰ হাফিজ হৈ কেনে আহিছে বুজি পাইছে কথা
কিমান ডাঙৰ কথা, কিমান ডাঙৰ কথা। আজি আমাৰ মা ভনীসকল কোনফালে যাই আছে? আজি সেই ডেকা ল'ৰা, মনত ৰাখিব, যি ডেকা ল'ৰাই মদ খায়, জুৱা খেলে, মনত ৰাখিব মোৰ কলিজাৰ বন্ধু, আল্লাহৰ নবী, আল্লাহ তাআলাৰ নবী মুহাম্মদ আৰবী ৰাসূলুল্লাহ সাল্লাল্লাহু আলাইহি ওয়াসাল্লামে কিয়ামতৰ দিনাই যেতিয়া নেকি সুপাৰিশ কৰিব, আল্লাহ তাআলাই হুকুম দিব, হে মোৰ হাবিব, তুমি যাকে পছন্দ কৰা, যাকে ভাল পোৱা তুমি লৈ যোৱা। তেতিয়া আপুনি মই কি হিচাপে মুখ দেখাম? নবীজি কৈ আছে কি, সুদ নাখাবা, জিনা নকৰিবা, মদ নাখাবা, জুৱা নিখেলিবা, হাৰাম কাম নকৰিবা। তাৰ পিছত নবীজিক ভাল পাওঁ কিন্তু নবীজিৰ কামক বেয়া পাওঁ, এনেকুৱা হৈ আছে। আজি যদি নবী কা নাম আয়ে তো দোনো হাত উঠাकर চুমে, নবী কা নাম আয়ে তো দোনো হাত উঠাकर চুমে, আর নবী কা কাম আয়ে তো দোনো पैर উঠাकर ঘুমে। বুঝি বেছি? নবীর নাম আহাৰ লগে লগে কি ধুনীয়াকৈ চুমা খাব ধৰে, নবীর নাম আহাৰ লগে লগে কি ধুনীয়াকৈ চুমা খায়, কিন্তু নবীজিৰ যেতিয়া কাম আহে তেতিয়া কিন্তু দুইখন ভৰি উঠাই কেনে যাব ধৰে। হয় নে নহয় কওক? এতিয়া যদি ইয়াতে যদি কোৱা যায় বোলে, এই ভাই, কলিজাৰ ভাই, আজিৰ পৰা আপুনি মই নামাজ নেৰো, বুজি পাইছেনে? এনেকে যদি কোৱা যায় চবেই ইয়াতে কম, কিন্তু বাহিৰত যাই কেনে আকৌ এই আলোচনা কৰিম, সমালোচনা কৰিম, আলিমুৰ গিবত কৰিম, আলিমুৰ সমালোচনা কৰিম। যদি আজিৰ পৰা কোৱা যায় বোলে মদ নাখাওঁ, বোলে তাতহে কৈছো মদ নাখাওঁ বুলি, বাহিৰততো কোৱা নাই, তাতে নাখাওঁ আৰু, হয় না? পেণ্ডেলত নাখাওঁ, আজিৰ পৰা নাখাওঁ, মানে ইয়াতে নাখাওঁ, ইয়াতে যে খাইছিলো আগতে, ইয়াতে নাখাওঁ, বাহিৰত খাম। বিভিন্ন মাইণ্ডত বিভিন্ন কথা আহে। মোৰ কলিজাৰ ভাই, মদ হাৰাম হয়, জুয়া হারাম হয়। আল্লাহ তাআলা সূরা মাইদাত 90-91 আয়াতত ধুনীয়াকৈ কৈ দিছে। কি ধুনীয়াকৈ কৈছে আল্লাহ তাআলা ইয়াৰ ওপৰত, মদুৰ ওপৰত, জুয়াৰ ওপৰত আল্লাহ তাআলাই কৈ দিছে। তো আজি আল্লাহৰ কোৰআনক আপুনি মই অমান্য কৰি আছো, আল্লাহৰ কোৰআন আপুনি মই পঢ়িব নাজানিলেও শুনি আছো, আলিম উলামাই কৈ আছে, তাৰ পিছতো আপুনি মই তাৰ ওপৰত আমল কৰা নাই। মাৰা যাৱাৰ পিছত খোচাই কলো, মোৰ কলিজাৰ ভাই, মাৰা যাৱাৰ পিছত গম পোৱা যাব। কবৰস্থান চিনি পায়? কবৰস্থানত অফিস ঘর আছে না, লাইট আছে, ফ্যান আছে লাইট, তাতে ঠান্ডার দিনত উড়বার কাৰণে কাপোৰ আছে, গৰমৰ দিনত হলোৱাৰ এসি আছে। মোৰ কলিজাৰ ভাই, কবৰস্থান এটা এনেকুৱা জাগা, যিটো জাগাত নেকি দিনতো যাব ভয় লাগে, অকলে, হয় না? আৰু সেইটো জাগাত আপুনি মই ৰাতি অকলে থাকিব লাগিব। আজি দুনিয়াত আছো, এটা মহে যদি কামড় দিয়াৰ লগে লগে আম্মাক কওঁ, হে আম্মা, মোক মচ্ছৰ দানি টানি দিয়া, মোক মহৰি খান আঁঠুৱা খান টানি দিয়া, মোক মহে খাইছে। এটা মহৰ কাৰণে, এটা মহে যদি কামড় দিয়ে, লগে লগে আপুনি মই মচ্ছৰ দানি টানি লওঁ, মছৰি টানি লওঁ, হয় না, আঁঠুৱা টানি লওঁ। কিন্তু কবৰ এটা এনেকুৱা ঘৰ, আল্লাহ নবীৰ হাদিছত আহিছে, কবৰ সাপ বিশ্বর ঘৰ, কবৰ আন্ধাৰী ঘৰ, কবর তো অকলশৰীয়া ঘর। ইয়াতে আল্লাহ তাআলাৰ ফজলৰ বাহিৰে, নিজৰ আমলৰ নেক আমলৰ বাহিৰে একো বস্তু তাতে বাছব নোৱাৰে। কবৰে ডেইলি কয় এষাৰ কথা, মই কি ঘৰ? মই অকলশৰীয়া ঘৰ, মোৰ ভিতৰত খাপ আছে, মোৰ ভিতৰত পোক পৰুৱা আছে, মই আন্ধাৰী ঘৰ, মই আন্ধাৰী কোঠালি হওঁ। মোৰ ভিতৰত যোনে নেক আমল কৰি কিনে আহিব, সি কিন্তু পাই যাব। আল কবর রওজাতুম মিন রিয়াদিল জান্নাহ আও হুফরাতিম মিন হুফারিন নার। আল্লাহর নবী কইছে, কবর হলো কিছু মানুষের জন্য জান্নাতের বাগিচা। সুবহানাল্লাহ নকয় আপনালোকে? কি প্রিয় মানুহ এই, আকৌ কব এবার সুবহানাল্লাহ। কবর হলো কিছু মানুষের জন্য জান্নাতের বাগিচা, আর কবর কিছু মানুষের জন্য জাহান্নামের গাড়া, জাহান্নামের কুয়া বুলি কৈছে। অর্থাৎ যোন মানুহে ভাল কাম কৰিব, ইন্নাল আবরার লাফি নাঈম ওয়া ইন্নাল ফুজ্জার লাফি জাহিম। নেক আমল কৰা সকল হ'ব জান্নাতি, বেয়া আমল কৰা সকল হ'ব জাহান্নামী। নাউজুবিল্লাহ। ওমর কলিজার ভাই, এলা খেলা কথা। আপুনি মই যদি আজি ইয়াতে আহিছো, আল্লাহ যে আনিছে, আল্লাহ তাআলাই আনিছে যে আপোনাক মোক, আপোনাৰ দৰে মোৰ দৰে বহুত মানুহ এতিয়াও অহা নাই, দূৰৰ পৰাই শুনি আছে। কিন্তু এইখন পেণ্ডেলৰ তলত যিসকল বহি আছে, তেখেতসকলে বৰ্তমান আল্লাহৰ ৰহমতৰ ছায়াৰ তলত আছে, আল্লাহৰ ৰহমতৰ তলত আছে। কওক সুবহানাল্লাহ। বুজি পাইছে? কৈছে দিনৰ মজমাত যি বান্দাই বহে, সেই বান্দাসকলৰ কি বিগত আল্লাহ তাআলাই সগীৰা গুনাহ সকলো মাফ কৰি দিয়ে। আৰু সেই মজমুআত বহি কেনে যদি বান্দাই তওবা কৰি লয়, আল্লাহ তাআলা কবিরা গুনাহও মাফ কৰি দিয়ে। কওক সুবহানাল্লাহ। মোৰ কলিজার ভাই,
তো মোৰ কলিজাৰ ভাই, আজি যিৰি এইখন মজমত বহিছোঁ, যিবিলাক কথা আহি আছে আমল কৰিব দেই, আমল কৰিব, সঁচাই কৈছোঁ। এই দুনিয়াৰ পৰা যোৱাৰ পিছত কোনো কাৰো লগত নাযায়, কোনো কাৰো লগত নাযায়। আপুনি আপুনি মই যাক ভাবি আছোঁ, ভাই ভনী বিবি বাচ্চা মা বাবা ওচৰৰ দূৰৰ নিজৰ ৰিষ্টেদাৰৰ পৰচীৰ এইসকল গোটেই চকুৰ এটা নুমোজালৈকে আপোনাৰ মোৰ বন্ধু বান্ধৱ, বুজি পাইছেনে? চকুৰ এটা মুজি দিয়াৰ পিছত কোনো কাৰোৰ লগত নাযায় মোৰ কলিজাৰ ভাই। মই কৈছো ৰে, এটা মোহৰৰ কামৰ খোৱাৰ লগে লগে আপুনি মই কি কৰোঁ, আম্মাক কওঁ বোলে মচ্ছৰদানি টানি দিয়া, অলপ গৰম লগাৰ লগে লগে কওঁ কি ফেনখন চলাই দিয়া, অলপ ঠাণ্ডা লগাৰ লগে লগে কওঁ কি মোক কাপোৰখন উৰি দিয়া, হয় না নহয়? কিন্তু দেখা যায় সেই যিটো ঘৰ কবৰ তাত কিন্তু একো নাথাকিব মোৰ কলিজাৰ ভাই। নেক আমলৰ বাহিৰে, আল্লাহ তাআলাৰ ফজলৰ বাহিৰে বেলেগ একো নাথাকে। যদি আপুনি মই নেক আমল কৰোঁ তেনেহ'লে কি হ'ম? ইন্নাল আবৰাৰ লাফি নাঈম ওয়া ইন্নাল ফুজ্জাৰ লাফি জাহিম। নেক আমল কৰা সকল হ'ব জান্নাতি, বেয়া আমল কৰা সকল হ'ব জাহান্নামী। মোৰ কলিজাৰ ভাই, আপুনি মই কোনফালে যাই আছো, কোনফালে যাই আছো? সেইকাৰণে নিজকে চেঞ্জ কৰি দিয়া, নিজকে মানে তবদিল কৰি দিওঁ। লাইফ স্টাইল যিটো আমি দুনিয়াক চাই কেনে চলি আছো, এই দুনিয়াক চাই কেনে চলাটো বাদ দিয়া আমি কোরআন ও হাদিস চাম। ও আমার কারণে কোনো মৌলানা, কোনো মুফতি, কোনো মুহাদ্দিস, মক্কা মদিনা শরীফ, ফুরফুরা শরীফ আৰু কিবা শরীফ যদি আছে, কোনো শরীফ আমার কারণে দলিল নহয়। আমার কারণে তো দলিল আল্লাহ তাআলার কোরআন আর নবী সাল্লাল্লাহু আলাইহি ওয়াসাল্লামের সুন্নাত হয়, সুন্নাত। বুজি পাইছে? আল্লাহৰ কোরআনে যিটো কৈছে সেইটো মানিব লাগিব। নবীজিৰ সুন্নতত যেনেকুৱা আছে যেনেকুৱা আমল কৰিব লাগিব। নবীজিক ভাল পাওঁ তো নবীজিৰ সুন্নত জিন্দগীত লৈ আহোঁ। আমি জুমাৰ দিনা দেখা যায় বহুত মানুহে নামাজ পঢ়িব যায়, জুমাৰ নামাজ 2 ৰাকাত পঢ়া হোৱাৰ লগে লগ এনেকুৱাকে বাহিৰত ওলাই যায় যেনেকুৱাকে আজি জেলুৰ পৰা ৰিহাইজ হৈ গেল, আজি জেলুৰ পৰা ওলাই দিলে। সুন্নতৰ খবৰ নাই আৰু কয় নবীক ভাল পাওঁ। এই নবীজিক ভাল পাম, ওগো নবীর উম্মতেরা হয়ে আজি দিশাহারা, কোরআন হাদিসের চলো যখন যাহা চাই মনে, নবী বিনে কে তোরাবে পুলসিরাত মিজানে, নবী বিনে কে তোরাবে পুলসিরাত মিজানে। ওগো নবীর উম্মতেরা হয়ে আজি দিশাহারা, কোরআন হাদিসের চলো যখন যাহা চাই মনে, নবী বিনে কে তোরাবে পুলসিরাত মিজানে, নবী বিনে কে তোরাবে পুলসিরাত মিজানে। চলো 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 মুমিন চলো নবীর সন্ধানে, চলো 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 মুমিন চলো নবীর সন্ধানে, নবী বিনে কে তোরাবে পুলসিরাত মিজানে, নবী বিনে কে তোরাবে পুলসিরাত মিজানে। এমন মায়ার নবী আমার, পিতা মাতা নাই সে তাহার, এমন মায়ার নবী আমার, পিতা মাতা নাই সে তাহার, তারপরেও কত মারলো তাকে দুশ্মনে, নবী বিনে কে তোরাবে পুলসিরাত মিজানে, নবী বিনে কে তোরাবে পুলসিরাত মিজানে। চলো 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 মুমিন চলো নবীর সন্ধানে, নবী বিনে কে তোরাবে পুলসিরাত মিজানে, নবী বিনে কে তোরাবে পুলসিরাত মিজানে। ও মোর বন্ধু সকল, নবীজির সুন্নতর ওপৰত আমল কৰিব নকৰে হাত উঠাই কেনে কওক। আজিৰ পৰা কৰিম ইনশাআল্লাহ। নবীজিক দিলৰ পৰা মহব্বত কৰিম। নমক নমক নমক, আলহামদুলিল্লাহ আলহামদুলিল্লাহ। এ আল্লাহ, এ আল্লাহ, এই গোটেই মজমুৱাৰ মানুহক আপুনি বেহাত কবুল ফৰমা, বলি আমিন। আল্লাহ, যিসকল আমি আহিছোঁ আমালোকক কবুল কৰা, যিসকল বন্ধু আহিব পৰা নাই, আহিম বুলি ইৰাদা কৰিছে কিবা কাৰণত আহিব পৰা নাই, আল্লাহ তেখেতসকলক আপুনি কবুল কৰা, আমিন। তোৰ মোৰ বন্ধুসকল, আল্লাহৰ নবীক মুখেৰে ভাল পালে নহব, মুখেৰে ভাল পালে নহব। ছোট লগনে কে পত পতা হতে দরদ ক্যা চিজ হে। খুন্দ খাওয়া মানুহে, খুন্দ বুজি পাইছেনে? আমি ক'বাত যে খুন্দ খাই যাওঁ হঠাতে, খুন্দ খাওয়া মানুহে গম পায় বিষ কি বস্তু। আল্লাহর নবীয়ে যেতিয়া নেকি দিনুৰ কাৰণে কোরবানি কৰিছিল,
আল্লাহর নবী যেতে নাকি দিনৰ কাৰণে মানুহৰ ঘৰে ঘৰে মানুহৰ ওচৰত যাই দাৱাত দিছিল, তেতিয়া নবীজি কিমান বুঢ়া ভালা কৈছিল। নবীজি কোনোবাই পগলা বুলি কৈছিল, নাউজুবিল্লাহ। নবীজি কোনোবাই পগলা বুলি কৈছিল, নবীজি কোনোবাই দিৱানা বুলি কৈছিল, কৈছে কি আছে ইয়াৰ, বিভিন্ন কথা কৈছিল। তাৰ পিছত আল্লাহৰ নবীয়ে কাকো বদদুৱা দিয়া নাছিল। কাৰণ আল্লাহৰ নবীৰ সুন্নাত হয় গালি দিয়াক দোয়া দিবা লাগে, নবীজির সুন্নাত। বুঝি পাইছে? গালি দিয়াক দোয়া দিয়া তো নবীজির সুন্নাত, গালি নিদিয়াও তো নবীজির সুন্নাত হয়। দিল দুঃখ দিয়াক মাফ করে দিয়া সুন্নাত হয়। আর যদি ভুল হয়েছে তাহলে মাফ খোঁজা তো হল নবীজির সুন্নাত হয়। বুঝি আল্লাহর নবী নিজেও মাফ করেছিল সাহাবার সরত আল্লাহর নবীও কৈছিল, আখেরি টাইমত কৈছিল। তো আপুনি মই আজি নিজকে ডাঙৰ বুলি ভাবি কেনে মই ডাঙৰ, মই তাক মাফ খুজিম দে। আকৌ সৰুটো কয় মুঠেও মই মাফ নকৰো, কোনো পধ্যে মই মাফ নকৰো। বুজি পাইছেনে? এনেকুৱা কথা কয়। মোৰ কলিজাৰ ভাই, সঁচাই যদি নবীজিৰ উম্মত হওঁ, আল্লাহ তাআলাৰ বান্দা হওঁ, মুছলমান সঁচাই হওঁ, তেনেহলে আপুনি মই মানুহৰ প্ৰতি বেয়া ভাৱ ৰাখিব নালাগে। চাহে মুছলমান, চাহে গাৰো খ্ৰীষ্টান, হিন্দু কছাৰী যোনে নহওক, যি মুজাহাবেই নহওক, যি ধৰ্মই নহওক, কোনো ধৰ্মক বেয়া কোৱা আমাৰ ইছলামত নাই। এতিয়া সন্মুখত বিভিন্ন বস্তু আহি আছে, পিছফালেও আহিছে, সন্মুখত 1 জানুৱাৰী আহিছে। 1 জানুৱাৰী আহিছে নে নাই? 1 জানুৱাৰী দেখা নাই? 1 জানুৱাৰী এটা খানা খাই না? এতিয়া মনত ৰাখিব, নবীজিক আমি সঁচাই ভাল পাওঁ বুলি কৈছো, কিন্তু আজিৰ পৰা ইৰাদা কৰি মই কথাষাৰ কৈ লওঁ, 1 জানুৱাৰী আমাৰ কাৰণে নে? আমাৰ কাৰণে প্ৰথম মাহ কোনটো মাহ? মুহৰৰম। মাহে মুহৰৰম আৰবী মাহৰ 1 নম্বৰ মাহ মাহে মুহৰৰম। আৰু আপুনি মই কি কৰিছো? আংগ্ৰেজৰ মাহ মানি আছো, জানুৱাৰী পালন কৰো। জানুৱাৰী, ডিচেম্বৰৰ দিনাই কি খানা, জানুৱাৰীৰ দিনাই কি খানা, কি পিকনিক, আল্লাহ হিফাজত করক। কি গান, কি বাজনা, কি ড্যান্স, কি যাব বেহুদা কাম কৰি কেনে আৰু কৈ আছে কি আল্লাহৰ নবীৰ উম্মত। কৈছে উম্মত কি কেতিয়াও হবাই নোৱাৰে যোনে নেকি নবীজিৰ তৰিকাক ইখতিয়াৰ নকৰে, নবীজিৰ সুন্নতক মহব্বত নকৰে। আল্লাহৰ নবীয়ে কৈছে মান আহাব্বা সুন্নতি ফাকাদ আহাব্বানি। যিজনে নেকি মোৰ সুন্নতক মহব্বত কৰিব, সেইজন মোৰ উম্মত হব। কক সুবহানাল্লাহ। নবীজিক ভাল পাও, সুন্নতৰ খবৰ নাই। নবীজিক ভাল পাও, দাড়ি কাটবা বেয়া নাপাও। গাত লাগব কিন্তু কিছু মানুহ মন কথা চিন পায়। মন কথা, বাহুৰ কথা, বগৰী কথা, মনুৰ কথা, যেনেকে বিন্ধে মোৰ কথাবিলাক সেনেকে বিন্ধে। কিন্তু হ'ব পাৰে মোৰ কথাবিলাক বহুত তিতিয়া, বুজি পালে? তিতিয়া কাৰোৱা তিতিয়া, মোৰ কথাবিলাক শুনিলে বহুত বেয়া লাগে। কিন্তু জ্বৰৰ টেবলেট তিতা নে মিঠা? তিতিয়া। জ্বৰৰ টেবলেট যদি ভালকে ইস্তেমাল কৰা যায় তেনেহলে জ্বৰ ভাল হয় নে বেছি হয়? ভাল হয়, যদি আল্লাহ শিফা ৰাখে। তো তেনেকুৱাকে জ্বৰৰ টেবলেট খাওঁতে তিতিয়া লাগে, ভালকে যদি খোৱা যায়, আল্লাহ যদি শিফা ৰাখে, তো বেমাৰ ভাল হয়। তেনেদৰে কথা, মোৰ কথাত যদি শুনি কেনে বেয়া লাগব, কিন্তু ভালকে গমি কেনে যদি চোৱা যায়, তেনেহলে মনত ৰাখিব সেই কথাষাৰে পিছত কাম দিব ইনশাআল্লাহ। নবীজিক ভাল পাওঁ, দাড়ি খুৰাবা বেয়া নাপাওঁ। নবীজিক ভাল পাওঁ, টুপি পিন্ধবা বেয়া নাপাওঁ। টুপি পিন্ধবা ভাল নাপাওঁ। নবীজিক ভাল পাওঁ, কিন্তু নবীজিৰ কুৰ্তা পায়জামাক বেয়া পাওঁ। নবীজিক ভাল পাওঁ, কিন্তু নবীজিৰ লিবাসক বেয়া পাওঁ। এইবিলাক মহব্বত আমাৰ। নবীজিক ভাল পাওঁ, কিন্তু আপুনি মই নবীজিক ভাল পাওঁ, কিন্তু আল্লাহৰ নবীৰ সুন্নতক বেয়া পাওঁ। যদি কোৱা যায় বুঢ়া মানুহ, বুজৰুক মানুহ যদি কোৱা যায় দাড়ি কিডাল কিয় নাৰখা, লগে কওঁ কি ইটানো নহয়, কেইদিনমান পিছত আৰে কলজাৰ হয় মুৰবেৰ বয়া হলে ভৰি এখন গাঁতত সোমাইছি, এখন বাহিৰত আছে। এতিয়াও কৈছে চিলচিলা হৈ কেনে ঘূৰি থাকে, চিলচিলা হৈ। আৰু কৈছে কি পুৰুষ, আল্লাহ হিফাজত কৰক। কেনেকে পুৰুষ হ'ব মোৰ কলিজাৰ ভাই? মই এইটো কাৰণে কৈছো যে আপুনি মই বুজি লওঁ। নবীজিৰ মহব্বত মুখৰ দ্বাৰাই নহয়, নবীজিৰ মহব্বত কৰ্মৰ দ্বাৰাই। আমি যিসকলে বহি আছো ইয়াতে বহুত এনেকুৱা মানুহ আছে, দাড়ি খুৰোৱা মানুহ বহি আছে। আপোনালোকে নাভাবব জনাবে আমাক লাজ দিলা। মই লাজ দিয়া নাই, মই শুধৰণি কৰি দিছো তাকে আপুনি মই বুজি লওঁ নবীজিৰ সুন্নতৰ দাম কিমান আছে। আমি ৰাখা নাই, শয়তানৰ ধোকাত পৰি আছো, বিভিন্ন কাম, বিজনেছ, চাকৰি, বিভিন্ন কথা কৈ কেনে আমি ৰাখা নাই। কিন্তু আমি ইৰাদা কৰো, নিয়ত কৰো, ইয়া আল্লাহ, আল্লাহর নবীর সুন্নতর যে দাড়ি, এই দাড়ি রাখা ওয়াজিব হয়। মোর কলিজার বন্ধু, দাড়ি সুন্নত হয়, রাখা ওয়াজিব হয়।
মনত ৰাখিব দাড়ি সুন্নত হয় দাড়ি ৰাখা ৱাজিব হয় আপুনি মই চাকৰি কৰো আপুনি মই কোম্পানীত কাম কৰো কিন্তু মোৰ কলিজাৰ ভাই ইৰাদা কৰো আমি নিয়ত কৰো আল্লাহ নবীৰ সুন্নতক চেহাৰাত সাজাই লম ইনশাআল্লাহ লম ইনশাআল্লাহ কিয় জানে আপুনি মই ইয়াতে বহি কেনে আজি তওবা কৰিছো